সকলোকে লক্ষ্মী পূজাৰ শুভেচ্ছা জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিলোঁ। আমিনো কেনেদৰে পূজা ভাগ কৰিলোঁ চাওঁ আহকচোন। আশা কৰোঁ ভাল পাব চাই। বিয়া হৈ অহাৰ দিন ধৰি মাক এনেদৰেই পূজা ভাগ কৰা দেখিলোঁ। এতিয়া ময়ো শিকি আছোঁ আৰু তেওঁৰ পৰাই। দিনটো উপবাসে থাকি আমি সকলো যা যোগাৰ কৰি লওঁ। এয়া ৰাতিপুৱা উঠিয়েই মায়ে গা ধুই গোসাঁই ধোৱালে আৰু নতুন বস্ত্ৰ পিন্ধাই সজাই পৰাই তুলিলে। পূজা ভাগ দুদিনীয়াকৈ পৰাই কোনদিনানো কৰোঁ তাকে ভাবি ভাবি আমি শেষত বৃহস্পতিবাৰে কৰাটোৱেই থিৰাং কৰিলোঁ। এয়া কথামতেই শাহু বোৱাৰী দুয়ো লাগি গ'লোঁ আৰু কামত। এইখিনি পিঠা লাড়ু আটাইখিনি আমি আগদিনাখন মানে বুধবাৰেই কৰি ৰাখিছোঁ। তেতিয়া কিন্তু বহুত সহজ হৈ গ'ল কামখিনি। সময়ো পালোঁ আটাইখিনি কাম কৰিবলৈ, যা যোগাৰ কৰি শেষ কৰিবলৈ, যিহেতু 5টা বজাত শেষেই হ'ব পূৰ্ণিমা। এয়া দেখিছেনে মায়ে ধুনীয়াকৈ ৰেডি কৰি দিলে। এতিয়া ভাজাহে কাম আৰু ভাজাও হৈ গ'ল। চাহৰ লগত খাবলৈ বুলি অলপমান নিমকিও বনাই ৰাখিলোঁ। আপোনালোকে বাৰু কোনদিনা পূজা ভাগ কৰিলে জনাবচোন। গোসাঁইক দিবলৈ বুলি বৃহস্পতিবাৰৰ দিনাখনেই অলপমান পিঠা লাড়ু বনাই দিলোঁ, কিয়নো সেইখিনি আগদিনাই বনোৱা আছিলে। নতুনকৈ অলপমান বনাই ৰেডি কৰি ল'লোঁ আৰু মায়ে পায়স বনোৱাত লাগি গ'ল। ইফালে পাচলি কাটিব আৰম্ভ কৰি দিলোঁ। বলক এতিয়া খানাৰ যোগাৰটো কৰি লওঁ। এইখন ভাজিত বিশেষ একো দিয়া নাই, আদা অলপ থেতালি দিছোঁ, লগতে জিৰা আৰু ধনিয়া গুড়ি দিছোঁ। ইফালে খিচিৰিও প্ৰায় ৰেডি হৈয়ে গ'ল। আগতে কিন্তু ভোগৰ খিচিৰি লাবৰা এইবোৰ চব মায়ে বনাইছিলে। এতিয়া কিন্তু মোৰ পাল পৰি গ'ল, আটাইবোৰ ময়ে বনাওঁ। মায়ে ঘৰত বহাব এতিয়া। ঘট বহুৱাই ধুনীয়াকৈ লক্ষী চৰিতখন পঢ়িলে, আমিও শুনিলোঁ। শেষত সকলোকে প্ৰসাদ বিতৰণ কৰিলোঁ, দোকানবিলাকতো দিলোঁ। আৰু ভোগত কি কি বনাইছিলোঁ চাওকচোন। গোসাঁইলৈ এইখিনি আটাইখিনি আগবঢ়াইছোঁ। খিচিৰি, সৰু আলু ভাজি এইখিনি গোসাঁইক দিয়া নাই। বাকী বিলাহীৰ টক, লাবৰা এতিয়া লগে ভাগে খোৱাহে কথা। মোৰ বাইদেউহঁতো আহিছিলে পূজালৈ বুলি, বাচ্ছা পাৰ্টিক ইয়াতেই খোৱালোঁ আৰু। ভিডিঅ'টো চাই কেনেকুৱা লাগিছে জনাব, আশা কৰোঁ ভাল পাব। শেষত কাতি বিহুৰ ওলগ জনাই ইয়াতেই বিদায় ল'লোঁ। আজিলৈ আহিছোঁ, বাই বাই।